Hi friends, welcome to my YouTube channel A New Journey. আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল আৰু অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ মোৰ ফালৰ পৰা আপোনালোকলৈ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ চেনেলটো যিবিলাকে চাইছে মোক যিবিলাকে ছাপোৰ্ট কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ভিডিঅ'টো অলপ বেলেগ দিনাখনতকৈ অলপ বেলেগ হ'বলৈ গৈ আছে, কাৰণ আজি ভিডিঅ'টো হৈছে অসমৰ ভিতৰো নহয়, অসমৰ আনকি বাহিৰৰো নহয়, একদম পূৰা ভাৰতবৰ্ষৰ বাহিৰৰ ফৰেন কাণ্ট্ৰি ভিয়েটনামৰ ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু একদম স্কিপ নকৰাকৈ লাষ্টলৈকে চাব বুলি মই বহুত আশা ৰাখিছোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক। আৰু ফাইনেলি আমি ইমান দিনৰ পৰা শুনি আছিলোঁ এটা মন্দিৰৰ কথা, আৰু সেই মন্দিৰটোলৈ এতিয়া আমি গৈ আছোঁ আৰু আপোনালোকক ভিতৰ ভাগ দেখাই আছোঁ। কেনেকুৱা লাগে আপোনালোকে গেছ কৰিব পাৰে এই মন্দিৰটো কি মন্দিৰ, আৰু আশে পাশে পৰিৱেশটো ইমানেই ধুনীয়া কুল। আৰু মন্দিৰটো হৈছে এইটো মন্দিৰ বুদ্ধিষ্ট টেম্পল, ফেমাছ বুদ্ধিষ্ট টেম্পল ভিয়েটনামৰ। আৰু সৌটো যে দেখিছে সৌটো হৈছে প্ৰৱেশ দুৱাৰ, আৰু এতিয়া আমি প্ৰৱেশ দুৱাৰেদি সোমাম আৰু এইটো হৈছে প্ৰৱেশ দুৱাৰ। প্ৰৱেশ দুৱাৰটো ইমান ধুনীয়াকৈ সজাই থৈছে তেওঁলোকে, ডেক'ৰেট ইমান ধুনীয়াকৈ কৰিছে। আৰু স্ক্ৰীণত দেখুৱাবিলাক হৈছে এইটো মন্দিৰটোৰ আশে পাশে থকা বস্তুবিলাক হওক, আৰু পৰিৱেশটো গোটেই চাৰিও ছাইডৰ পৰিৱেশটো ইয়াতে দেখাই থাকে স্ক্ৰীণত, মন্দিৰটোৰ ওপৰৰ পৰা কেনেকুৱা লাগে। আৰু লাইটিংবিলাক চাওক ন, কি সুন্দৰকৈ সজাইছে। আৰু ফাইনেলি গৈ থাকি আমি পালোঁ সেই মন্দিৰটো, আৰু এইটো হৈছে মন্দিৰৰ ভিতৰ ভাগ। মন্দিৰৰ বেৰটো গোটেই সোণালী ৰঙৰ আপোনালোকে দেখাই পাইছে, আৰু মূৰ্তিবিলাক ইমান ধুনীয়াকৈ সজাই থৈছে আপোনালোকে দেখিছে। আৰু এইটো হৈছে বুদ্ধদেৱৰ মূৰ্তি, তেওঁৰে নামত যিহেতু মন্দিৰ সেইকাৰণে তেওঁৰ মূৰ্তিটো অলপ ডাঙৰকৈ বনাইছে। আৰু গুগলতো আছে, আৰু শুনা পোৱা মতে এই মূৰ্তি যিটো মূৰ্তি আছে বুদ্ধদেৱৰ সেইটো গোটেই সোণৰে হয়। আৰু এইটো হৈছে গুগল স্ক্ৰীনশ্বট বুদ্ধিষ্ট টেম্পল, ফেমাছ বুদ্ধিষ্ট টেম্পল। আৰু এইটো হৈছে বাহিৰৰ পৰিৱেশ। কেনে লাগিছে ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব। যদি কোনো এনে দেখা নাছিলে তেতিয়াহ'লে এটা লাইক কৰি দিব, আৰু এনেকুৱা ভিডিঅ'বিলাক আগলৈ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো মানে ঘণ্টাটো লাৰি অল ন'টিফিকেশ্যন কৰি থৈ দিব, তেতিয়াহ'লে পোনপ্ৰথমে মোৰ ভিডিঅ'বিলাক আপোনালোকে চাবলৈ পাৰিব। আৰু এতিয়া গৈ আছোঁ আমি বেলেগ এটা জেগাত। En fait, du coup, il y a moins de l'île ici. Oui. গাইজ আপোনালোকে দেখিছে গোটেই পানী হৈ আছে। অলপ আগত বৰষুণ দি আছিলে, আৰু আপোনালোকক আগতে কৈছোঁ যে ইয়াতে বৰষুণৰ কোবটো অলপ বেছি, মানে প্ৰায় ইয়াত বৰষুণ হৈয়ে থাকে। আৰু আপোনালোকে দেখিছে গোটেই পানী হৈ আছে, আৰু সেইবাবে চাগে জলবায়ুটো ইমানে ঠাণ্ডা, ধুনীয়া জলবায়ু
একদম কঁপি থকা ঠাণ্ডাটো নহয়, ভাল আৰু আমাৰ দেহৰ কাৰণে যিটো জলবায়ু লাগে সেইটো জলবায়ু ইয়াতে পাব। ফ্ৰেছ যিটো এয়াৰ সেইটো আপুনি ইয়াতে পাব। আৰু ইয়াতে পাহাৰৰ মানে যিটো এইটো টপৰ পৰা যিটো পাহাৰৰ ভিউ এটা আনে আপোনালোকক দেখাই আছোঁ, চাই লওক কি সুন্দৰ ভিউ হয়, চাই লওক। আৰু আমি এনেকৈ পাহাৰৰ ভিউবিলাক চাই চাই আমি আমাৰ ৰাতি হৈ গ'ল আহি থাকোঁতে। আৰু এইটো হৈছে ভিয়েটনামৰ চিটিৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। গাড়ীত গ্লাছ মৰা আছিলে কাৰণে ইমান এটা ঠিক নহ'ল ভিডিঅ'টো, তাৰ বাবে ক্ষমা কৰি দিব। হ'লেও অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কি সুন্দৰ লাইটিং আপোনালোকে এবাৰ চাই লওক। ইমান ধুনীয়া চিটি আৰু ইমান ধুনীয়া পৰিষ্কাৰ চিটি, ভাল লাগে থাকি। আৰু বতৰো ইমান সুন্দৰ, বৰষুণ হৈয়ে থাকে প্ৰায়। এই হৈছে ৰাতিৰ পৰিৱেশ ভিয়েটনামৰ। আৰু আমি ফাইনেল নেক্সট মৰ্ণিঙত এনেকৈ গৈছিলোঁ। আৰু এইটো হৈছে এটা ভিয়েটনামৰ ফেমাছ ভিউ পইণ্ট, কাৰণ আপোনালোকে প্ৰায় দেখিয়ে থাকে ফিল্মবিলাকত এই পইণ্টটো। আপোনালোকক স্ক্ৰীনশ্বট এটা দি দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বটটো চাই লওক। এইটো হৈছে জাবাত পইণ্ট, এইটো ফেমাছ ভিউ পইণ্ট হয় ভিয়েটনামৰ। আপোনালোকে গমেই পায় বহুতে, আৰু যিবিলাকে নাজানে তেওঁলোকে আজি মোৰ ভিডিঅ'ৰ থ্ৰুদিয়ে জানিব পাৰিলে বুলি ক'ব পাৰি। কাৰণ যিহেতু বহুত দূৰত হয়, ইমান সহজতে অহাটো সম্ভৱো নহয় সেইকাৰণে। আৰু এইজন হৈছে মোৰ দাদাজন, যাৰ পৰা মই এই ভিডিঅ'কেইটা সংগ্ৰহ কৰিছোঁ। তেওঁক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান ধুনীয়াকৈ ভিডিঅ'কেইটা কৰি দিয়াৰ কাৰণে মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁ নহ'লে চাগে আজি ভিডিঅ'টো আপোনালোকক দেখাব নোৱাৰিলোঁ হয়। আৰু ভিডিঅ'টো চাই কেনে লাগিছে ক'ব। আৰু এইটো হৈছে এটা গুহা, আপোনাক যে ক'লোঁ সেই আইলেণ্ডকেইটা, সেই আইলেণ্ডকেইটাৰ ভিতৰতে এটা গুহা টাইপৰ আছে। এই গুহাটো এতিয়া গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে একদম স্কিপ নকৰাকৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব। কিবা যদি ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে ক'ব। আৰু বন্ধুবোৰক শ্বেয়াৰ কৰি দিবলৈ একদমেই নাপাহৰিব। আৰু ভিডিঅ'টো যদি সঁচাকৈ ভাল লাগিল তেতিয়াহ'লে ছাবস্ক্ৰাইব বাটনটো লাৰি কিনে অল নটিফিকেশ্যন কৰি থৈ দিব, বেল আইকনটো। তেতিয়াহ'লে আগন্তুক দিনত যদি মই ভাল এনেকুৱা ভিডিঅ' দিওঁ, পোনপ্ৰথমে আপোনালোকে চাবলৈ পাৰিব। এতিয়া ভিডিঅ'টো এনজয় লওক।
বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল কমেণ্ট কৰি জনাবলৈ একদমেই নাপাহৰিব আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লেও জনাব আৰু আগন্তুক দিনত যদি আপোনালোকে মোৰ চেনেলত ভাল ভাল ভিডিঅ' কিছুমান পাবলৈ চাবলৈ বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল নটিফিকেশ্যনত ৰাখি থৈ দিব তেতিয়াহ'লে পোনপ্ৰথমে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাবলৈ পাৰিব আৰু আশা কৰোঁ আজি ভিডিঅ'টো সঁচাকৈ বহুত ভাল পালে কাৰণ ইমান দিনে ইমান ধুনীয়া ভিডিঅ' মই মোৰ চেনেলত দিব পৰা নাছিলোঁ তাৰ বাবে মোক ক্ষমা কৰি দিব আৰু যদি ভিডিঅ'টো সঁচাকৈ ভাল লাগিলে আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবলৈ একদমেই নাপাহৰিব আৰু দাদাজনক মোৰ অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁৰ কাৰণে আজি আপোনালোকক মই ইমান ধুনীয়া এটা ভিডিঅ' দেখাবলৈ পাৰিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আজিলৈ এৰিছোঁ পুনৰ এটি ধুনীয়া ভিডিঅ' লৈ আপোনালোকলৈ আগবঢ়াম বুলি মই আশা ৰাখিলোঁ আৰু আজি ভিডিঅ'টো আৰু বহুত দীঘলীয়া নকৰোঁ অলৰেডি বহুত দীঘলীয়া হৈ গ'ল এৰিছোঁ বাই বাই জয় অসম ধন্যবাদ